হাই বন্ধু বান্ধৱীসকল বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে ঘৰতেনো কেনেকৈ গাৰ্নিয়াৰ কালাৰ ব্যৱহাৰ কৰি এটা ধুনীয়া কালাৰ পাব পাৰি চুলি। আপোনালোকৰ চুলিখিনিও যদি ক'লা হয় তেতিয়া আপোনালোকেও এই গাৰ্নিয়াৰ কালাৰটো ব্যৱহাৰ কৰি এটা ধুনীয়া কালাৰ পাব পাৰিব ঘৰতে। আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে জানো যে গাৰ্নিয়াৰ কালাৰনো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আৰু কিমান সময় ৰাখিব লাগিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো দেখিছেনে গাৰ্নিয়াৰ হেয়াৰ কালাৰ। মই ক্ৰিমি ব্ৰাউনটো লগাইছিলোঁ। ইয়াৰ ছেট নাম্বাৰটো হৈছে 532। এয়া দেখিছেনে এই দুইটা ক্ৰীম মই এবাৰ ইউজ কৰাই হয় বাৰু। তাৰপিছত এয়া দেখিছেনে মই চিচাৰ বাতি এটা লৈ লৈছোঁ। ইয়াত এইটো অকণমান জোকাৰি লৈছোঁ যাতে বস্তুখিনি ভালকৈ হৈ যায়, মিক্স হৈ যায়। ইয়াত দেখিছে অলপ লৈ লৈছোঁ। এইটো দুয়োটাই সমান পৰিমাণৰ ল'ব লাগিব। আপোনালোকে যিমানটো লাগে সেই ইমানখিনিয়ে ল'ব। মই আগতে লগোৱাৰ কাৰণে ইমান লোৱা নাই। ইয়াত দেখিছেনে এই দুইটা সমান পৰিমাণে মিক্স কৰি ল'ব লাগিব। এয়া ওলাওঁতে অলপ দিগদাৰ হয়। এইটো আপোনালোকেও ধুনীয়াকৈ ওলাই ল'ব চিচাৰ বাতি এটাত বা বেলেগ বাতি ব্যৱহাৰ কৰিলেও হ'ব। এয়া মই ধুনীয়াকৈ এইটো সমান পৰিমাণৰ দুইটাই উলিয়াই ল'ম আৰু উলিয়াই পেলাই বস্তুখিনি মিক্স কৰি ল'ম। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো মিক্স কৰোঁতে ব্ৰাছ বা কিবাও ব্যৱহাৰ কৰিব পাৰে। হাতে ব্যৱহাৰ নকৰিব, কাৰণ হাতে ব্যৱহাৰ কৰিলে হাতত আপোনালোকৰ কালাৰটো লাগি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে ব্যৱহাৰ কৰিব ব্ৰাছ বা কিবা বেলেগ। গাৰ্নিয়াৰ কালাৰটোৰ ভিতৰতে বন্ধু বান্ধৱীসকল আপোনালোকক এখন মাস্ক পাব, য'ত আপোনালোকৰ হাতত পিন্ধি ল'ব পাৰিব। এইখনে আপোনালোকে ব্যৱহাৰ কৰিব, খালী হাতেদি আপোনালোকে ব্যৱহাৰ নকৰিব। ইয়াত দেখিছেনে মই বহুত টাইম মিলাইছোঁ। অলপ টাইম আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব, তেতিয়াহে আপোনালোকৰ কালাৰটো ধুনীয়াকৈ আহিব। এনেই অকণমান টাইম মিলাই নল'ব, অলপ টাইম ধুনীয়াকৈ মিলাই ল'ব যাতে বস্তুটো ব্ৰাউন টাইপৰ অকণমান হৈ যায়। ইয়াত দেখিছেনে কালাৰটো অলপ চেঞ্জ হৈ গৈছে মই বেছি টাইম মিলাই থকাৰ কাৰণে। ইয়াত দেখিছে মিলাই হৈ গ'ল মোৰ। এতিয়া মই ধুনীয়াকৈ গোটেই চুলিখিনিতে এপ্লাই কৰিম। এয়া দেখিছেনে মই চুলিখিনিত এপ্লাই কৰিছোঁ। মোৰ আগতেও লগাই থোৱা আছে। মোৰ চুলিখিনি বেছি ক'লা, সেইকাৰণে ইমান কালাৰটো ভালকৈ নোলায়। বহুতবাৰ ব্যৱহাৰ কৰাৰ পিছতহে ওলাব। যদি আপোনালোকৰ আগতে ব্যৱহাৰ কৰি থোৱা আছে কালাৰ, তেতিয়া আপোনালোকৰ খুব ধুনীয়াকৈ কালাৰ ওলাব। মোৰ চুলিখিনি বেছি ক'লাৰ কাৰণে ইমান কালাৰ ওলোৱা নাই। ইয়াত দেখিছেনে মই চুলিখিনি ধুই দিছোঁ, তথাপিও ওলাইছে। ইয়াত দেখিছে কি ধুনীয়া এটা কালাৰ শ্বাইনিং টাইপৰ ওলাইছে। দেখিছে মোৰ চুলিখিনি ধোৱা হৈ গৈছে। আপোনালোকে আধা ঘণ্টামান ৰখাৰ পিছতে চুলিখিনি ধুনীয়াকৈ ধুই দিব শ্বেম্পু আৰু কণ্ডিচনাৰ দি। এয়া দেখিছে মই ধুনীয়াকৈ ধুই পেলাই এয়া চাওকচোন কি ধুনীয়া এটা কালাৰ উঠিছে মোৰ চুলিখিনিত। এনেকৈ আপোনালোকে ঘৰতে ব্যৱহাৰ কৰিব। ইয়াৰ কোনো ছাইড ইফেক্ট নাই। আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে যিকোনো কালাৰেই ব্যৱহাৰ কৰিব। মোৰ এইটো ভাল লাগে কাৰণে মই এইটোৱেই ব্যৱহাৰ কৰিছোঁ। বন্ধু বান্ধৱ, আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।